অসমত আজিৰে পৰা অহা এসপ্তাহলৈ বলবৎ হ'ব এক নতুন SOP। এই SOP অনুসৰি 7খন জিলাক সম্পূৰ্ণভাৱে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। জিলাকেইখন হ'ল গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ। অৱশ্যে ইয়াত 5 বজালৈ গেলামাল দোকানসমূহ খোলা ৰাখিব পাৰিব। 2 বজাৰ সান্ধ্য বলবৎ হ'ব লগা জিলাকেইখন হ'ল শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং। বিয়লি 5 বজাৰ পৰা সান্ধ্য কবলত থাকিবলগীয়া জিলাসমূহ হ'ল ধুবুৰী, কামৰূপ মহানগৰ, দক্ষিণ শালমৰা, মাজুলী, চিৰাং, বঙাইগাঁও, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি জিলা। আন্তঃজিলা যাতায়াত পূৰ্বৰ দৰেই বন্ধ থাকিব। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো বন্ধ থাকিব। কাজিৰঙাত জাৰি কৰা হৈছে 144 ধাৰা। বানপানীৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথলৈ আশ্ৰয় বিচাৰি ওলাই অহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া জীৱ জন্তুসমূহৰ সুৰক্ষাৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত 30 জুনৰ পৰা বলবৎ হোৱাকৈ 144 ধাৰা জাৰি কৰিছে। সেই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী এনিমেল কৰিডৰৰ পৰা হালধিবাৰীলৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো বাহন 40 কিলোমিটাৰতকৈ অধিক বেগত চলাব নোৱাৰিব। তদুপৰি উক্ত নিৰ্ধাৰিত এলেকাৰ পথৰ দাঁতিত থকা হোটেল, ধাবা তথা ৰেষ্টুৰেণ্টসমূহৰ সন্মুখত গধুৰ যান বাহন পাৰ্কিং কৰি ৰাখিব নোৱাৰিব। কোনো ব্যক্তিয়ে এই নিৰ্দেশনা অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইন 144 ধাৰাৰ অধীনত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেয়ে অহা 12 জুলাইৰ পৰা গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত এখন বিশেষ জনশতাব্দী ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেল যাত্ৰীসকলৰ সুবিধাৰ্থে দেওবাৰটোৰ বাহিৰে সপ্তাহৰ 6 দিন ৰেলখন গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত চলাচল কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দ্ৰই এই সম্পৰ্কত এক বিবৃতিযোগে জানিবলৈ দিয়া মতে 12067 গুৱাহাটী যোৰহাট টাউন জনশতাব্দী বিশেষ ৰেলখনে গুৱাহাটীৰ পৰা দৈনিক পুৱা 6:10 যাত্ৰা আৰম্ভ কৰি একেদিনাই দিনৰ 1 বজাত যোৰহাট টাউনত উপস্থিত হ'ব। আনহাতে 12068 যোৰহাট টাউন গুৱাহাটী জনশতাব্দী বিশেষ ৰেলখনে যোৰহাট টাউনৰ পৰা দিনৰ 2:30 উভতনি যাত্ৰা আৰম্ভ কৰি সেইদিনাই নিশা 9:20 গুৱাহাটীত আহি উপস্থিত হ'ব। ৰেলখনৰ চাপৰমুখ জংচন, হোজাই, লংকা, লামডিং, ডিফু, বোকাজান, ফৰকাটিং জংচন আৰু মৰিয়নি জংচন ষ্টেচনত ষ্টপেজ থাকিব। অসমৰ কৃষি আৰু পশুপালন বিভাগত খালী হৈ থকা 5000ৰো অধিক পদত শীঘ্ৰে নিযুক্তি সম্পন্ন হ'ব বুলি ঘোষণা কৃষিমন্ত্ৰী অতুল বৰাৰ। ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়াৰ সমস্ত দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ক অৰ্পণ কৰা হৈছে। বিশ্ববিদ্যালয় দুখনে নিযুক্তি সম্পৰ্কীয় কাম কাজ যথেষ্ট আগবঢ়াইছিল যদিও সেই সময়ত ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলবৎ হ'ল, যাৰ বাবে প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। কিন্তু শীঘ্ৰে বিভাগ দুটাত খালী হৈ থকা 5000ৰ অধিক পদত নিযুক্তি প্ৰদান কৰা হ'ব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। আগষ্ট মাহত COVID-19ৰ তৃতীয় ঢৌৰ সন্মুখীন হ'ব পাৰে ভাৰত। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। গৱেষণাটোত প্ৰকাশ পাইছে যে আগষ্ট মাহৰ পৰা তৃতীয় ঢৌৰ প্ৰভাৱ আৰম্ভ হ'ব আৰু ছেপ্টেম্বৰলৈ ই ভয়াৱহ ৰূপ ল'ব পাৰে। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।